এটা কথা জানিছে যে 28,000 মান শিক্ষকৰ পদ খালী আছে আৰু আমি মে মাহৰ 10 তাৰিখৰ পৰা জুন মাহৰ 10 তাৰিখৰ ভিতৰত তাৰে 22,000 শিক্ষকৰ পদ পূৰণ কৰা হ'ব আৰু আমি আশা কৰিছোঁ কলিয়াবৰ হায়াৰ ছেকেণ্ডেৰী বা অন্যান্যখিনিয়েও ইয়াৰ ভাগ পাব আৰু কলিয়াবৰ হায়াৰ ছেকেণ্ডেৰীক বা আমি কোঁৱৰতল হাইস্কুলত যিকেইখন 75 বছৰতকৈ অধিক হৈছে তেওঁলোকক আমি 3 কোটি টকাৰে গোটেই স্কুলৰ আন্তঃগাঁথনি আমি তৈয়াৰ কৰিম। কলিয়াবৰ মহাবিদ্যালয় স্থাপন হোৱা 52 বছৰ হ'ল। কলিয়াবৰ সমষ্টিতেই নহয়, কলিয়াবৰ মহকুমাতেই আৰু দ্বিতীয়খন মহাবিদ্যালয় নাই। আমাৰ সদায় বহু ছাত্ৰ ছাত্ৰী স্নাতক মহলাত এডমিশ্যন লোৱাৰ পৰা বিৰত থাকিব লগা হয় আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই অনুৰোধ কৰাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অনুৰোধ ৰক্ষা কৰি আমাক এখন চৰকাৰী মহাবিদ্যালয় দিছে আৰু আমি আশা কৰিছোঁ কলিয়াবৰত যথেষ্টখিনি অসুবিধা পূৰণ কৰিব।